সেই ভালপোৱা ব্লগটো আজি মানে উপস্থিত আছোঁ মই হাজোৰ এখন দাদাৰ দোকানত। তো এইখন হৈছে দাদাৰ দোকান। তো ইয়াত আপোনালোকে সকলো ধৰণৰ কাৰ্পেট চাৰ্পেট পোৱা যাব। তো মানে আপোনালোকে আহিব পাৰে। এইটো মানে মনসা মন্দিৰ, এই অলপমান ইপিনে মানে গ'লে দেখা পায় মনসা মন্দিৰ, ইপিনে পাহামালা। তো এই হৈছে শ্ৰী গণেশ তিৰপাল। তো পিনে ধুবজাৰৰ এখন দোকান আছে, টেটু আৰ্টিষ্ট, কি নাম, ধুব টেটু ষ্টুডিঅ'। তো আপোনালোকে ইয়াতো ভিজিট কৰিব। তো দাদাৰ একদম কাষতে লাগি আছে। আৰু মানে বহুত দিন ধৰি ভিডিঅ' চিডিঅ' নৰ্মেলি দিয়া নাছিলোঁ, কাৰণ মানে পৰীক্ষা চৰীক্ষা চলি আছিল। তো সেইকাৰণে ভাবিলোঁ এটা মানে ভ্লগে এটা বনাই দিওঁ। তো আপোনালোকক যদি তিৰপল লাগে সকলো ধৰণৰ, আপোনালোকে মাৰুতিত লগোৱা হওক বা ঘৰত এনেকুৱা লগোৱা হওক, সকলো ধৰণৰ পাব। আৰু আজি হৈছে বহাগ বিহু। তো বিহু আহিছে, আপোনালোকক বিহুটো ভ্লগ দিম, খুব ধুনীয়া ধুনীয়া। তো এতিয়া মানে এনে আৰু দাদাৰ দোকান ভিজিট কৰে একবাৰ, খুব ধুনীয়া মাল পাব, চাই যাওক। তো আপোনালোকৰ এড্ৰেছটো দিছোঁই, পাহামালা এইপিনে হৈছে মনসা মন্দিৰ। তো আপোনালোকে একবাৰ আহিব। আৰু কালি হৈছে মানুহ বিহু, কালিও মানে ভ্লগ বনাম, কিন্তু ইমান দিন ভ্লগ বনাব পৰা নাছিলোঁ, কাৰণটো হ'ল মই কৈছোঁ আপোনালোক পৰীক্ষা আছে, ৰিজাল্ট দিলে বাৰু ভগৱানৰ আশীৰ্বাদ ভাল হ'ল। তো মানে বিপ্লৱ ভাই হৈছে, আমি দুয়ো আহিছিলোঁ। তো দাদাই ক'লে কি একবাৰ আহি যা, ভ্লগ এটা বনাই দি। তো মই বোলে ভ্লগ এটা বনাই দিলোঁ আৰু নৰ্মেলি, এটা কণ্টেণ্ট নাই, তো ভ্লগ এটা এনেই বনাই দিলোঁ। তো এইটো মানে সৰু ভিডিঅ' আছিল জাষ্ট নৰ্মেলি। তো নেক্সট ভিডিঅ' খুব ধুনীয়া আহিছে। তো এতিয়া মানে ঘৰলৈকে যাওঁ। তো ৰাতি হ'ব প্ৰায় মানে 5:30 মানে বাজিল। তো এতিয়া ঘৰতে যাওক পাই। তো পাই পিনে কিবা কবি নেকি? যাৰ দোকান দিছে মানে দেখাই দিছে। তো মানে এটা চেনেল আছে, তো তাৰ মালিকজনক দেখাই দিওঁ আৰু এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম। এতিয়া মালিকজনক দেখাই ভিডিঅ'টো সমাপ্ত কৰোঁ, ঘৰলৈকে যাওঁ আৰু যিহেতু ৰাতি হ'ব হ'ল। তো এটা চেনেল আছে, ছাবস্ক্ৰাইব কৰিব, বিপ্লৱ ব্লগ, বিপ্লৱ আছাম 321। তো এইজনে হৈছে মালিকজন, বা এইজনে মালিকজন, এইজনে মালিক দাদা। তো ধুনীয়াকৈ দোকান দিছে আৰু এইজনে। তো এই হৈছে মালিক। তো এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। তো নেক্সট ভিডিঅ'ত লগ পাম আৰু ধুবদাৰ দোকানটো ভিজিট কৰিব। তো বাই নেক্সট ভিডিঅ'ত লগ পাম। তো এই ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিওঁ। তো নেক্সট ভিডিঅ'ত লগ পাম। তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো এই ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিওঁ। তো বাই। তো দাদাৰ দোকান আহিব লগতে ধুবৰ আৰু দোকান আহিব। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ, বাই।